हैप्पी दिवाली लाइन दे মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম নমস্কাৰ বন্ধু বান্ধৱীসকল হেপী দেৱালী আজি দেৱালী মই কেনেদৰে দেৱালী পাতোঁ মানে দেৱালী কেনেকৈ মই চেলিব্ৰেট কৰোঁ আপোনালোকক দেখাম আপোনালোকে চাব আৰু আপোনালোকে কেনেকৈ কৰে আমাকো দেখাব আমি চাম এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ ভিডিঅ'টো চাই থাকক এক আজি ফটকা আনিব আৰু এক আজি 700 টকা ফটকা কিনিলে তোৰ অনুভৱ কেনেকুৱা ভালে 700 টকা ফটকাই ফুটাব এতিয়া এই কেনেকৈ ফুটাই আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকক আৰু মই কেনেকৈ ফুটাওঁ হেপী দেৱালী মানে সেইটো অকণমান লাইটটো দি নাথাকে আন্ধাৰ হৈ গৈছে এইটো ফটকা কোনে আনি দিলে জানটি দাই এক দাদাকে ফটকা আনি দিলে মই এতিয়া আনাই ঘৰত আছোঁ মামাই লৈ আহিব ফটকা এতিয়া ফুটাম আপোনালোকে চাই থাকক আমাৰ মানে মামাহঁতৰ ছোৱালী ডাঙৰ মামাহঁতৰ ছোৱালী ইয়াত এইবোৰ ঠিক কৰি আছে চাকি জ্বলাব এতিয়া আৰু আগফালে আমাৰ মানুহে জ্বলাইছে ভিডিঅ'টো চাই থাকক হাই এই দেৱালীটো চাকি জ্বলাই মানে পাতি দিছোঁ লাইট অকল এপাত আছিলে সেইপাত লাইট এতিয়া গড়েশ্বৰত ভৰাই থ'লে বিচাৰি গোটেই বিচাৰিছোঁ নাই পোৱা কি হ'ল লাইট পাত মানে অহা বছৰ এবছৰ নিকিনিলোৱে এবছৰ চাকি তাকি জ্বলাইছোঁ আৰু চাব ভিডিঅ'টো বেলেগকৈ লাইট জ্বলাইছোঁ আমাৰ ঘৰৰ ফালে সেইবোৰ দেখাই দিম চাই দিব আৰু চাকি জ্বলাবলৈ আৰম্ভণি এয়া জ্বলাই লওঁ এয়া চাকি জ্বলালোঁ জিমিক জামাক লাইট নাই কৈ বিচাৰি এপাত পাইছোঁ আৰু এপাতে পালোঁ এপাতে জ্বলাওঁগৈ আৰু ব'লক আগফাললৈ জ্বলাওঁগৈ চক এইবোৰ এতিয়া তেওঁলোকে জ্বলালে কিমান এনেকৈ জ্বলি আছে আমি এপাত জ্বলাম এতিয়া বাই নজ্বলিব কৈ মানে আগপিনৰ বৰ্ডখন বেয়া কাৰণ বুলি আনাই কৈছিলে তথাপিতো মই জ্বলাই চালোঁ জ্বলিলে মানে কেলৈ কৈছিলে কথাটো মানে আমাৰ এই বৰ্ডখন দেখিছে বৰ্ডৰ কণ্ডিশ্যন কেনে দেখিছে নাই এইটো ঘৰটো মানে ফুলানত আমাৰ মামাহঁতে যোৱাৰ কাৰণে ভাঙি দিলে যে সেইটো কাৰণে এইটো মানে দুটা ৰুম থাকি গ'ল ভগা এতিয়া যেনে ইয়াত লগাই লওক কাৰণ ঘৰটো ওলাই পোৱা নাই যে সেইটো কাৰণে অলপ ভাল লগা নাই তথাপিতো এনেদৰে জ্বলাই দিলোঁ আগফালে চাকিও জ্বলাই দিলে আৰু এইফালে তেওঁলোকে জ্বলাইছে চবেই নিজৰভাৱে দীপান্বিতাটো পালন কৰিছে আৰু এতিয়া ঘৰটো মানে ৰিয়েল ঘৰটো সেইটো সেই গেটখনেদি সোমাই যাব লাগিব हैप्पी दिवाली ইয়াত পুৰা ডাঙৰ লটাৰী খেল হৈছে আমাৰ ইউটিউবৰ নামত মুনটো নামতে মানে লওঁ এটা লটাৰী ফুটা নুফুটে কৰিম চাই থাকক ভিডিঅ'টো আও পুৰা ইয়াত কৃষ্ণ কৰি বুলি কৈছোঁ নামঘৰত এইটো সেইটো হেৰি কালাৰ জ্বলাই এই নীলা কালাৰ ব্লু কালাৰ দেৱালী সেইখন এইবোৰ কি আনিছ দেৱালী আজিহে আনিম
মাজতে দ হ'ল কাৰণে আকৌ এডোখৰ ফুটিব আকৌ এডোখৰ ফুটিব এতিয়া হেপী দেৱালী লাইন দে মৰ্ণিং গাইজ আজি দেৱালী পিছদিনাখন ভিডিঅ'টো খালি আপোনালোকে কোনদিনা চাই আছে মই ক'ব নোৱাৰিম কাৰণ আপলোড কৰোঁতে অলপ দেৰি হ'ব মানে মই গম পাইছোঁ আৰু আমি দেৱালী কেনেকৈ পালন কৰিলোঁ আপোনালোকে ভিডিঅ'টো দেখিলে যদি গোটেই ভিডিঅ'টো চাইছে তেনেহ'লে থেংক ইউ মুঠতে আমাৰ বেছি বম অনা নাছিলে অকল মাত্ৰ 4,000 টকা আনিছিলে মামাই মই এতিয়া মামাহঁতৰ ঘৰত থাকোঁ জানেই আপোনালোকে আৰু মাহীহঁতৰ হ'লে অলপ বম দিলে আমি ঘৰত 2,000 মান ফুটালোঁ আৰু তাৰপৰা 2,000 মান অকণমান বিলোৱা হ'ল তাৰপৰা ওচৰৰ কিঘৰ মামাহঁতে মিলাই মেলি তেওঁলোকেও বম আনিছে তেওঁলোকৰ বমবোৰ মই এটা দুটা গৈ ফুটালোগৈ মুঠতে তেওঁলোকেও বমবোৰ ফুটাই মেলি মুঠতে মই আমাৰ ওচৰৰ কিঘৰেদি অকল 4 ঘৰমানত কৰিলোঁ মুঠতে 5,000 মান টকা আমি বম ফুটালোঁ গোটেইখনে মিলি দেৱালী তেনেকৈ আমাৰ গুচি গ'লগৈ আপোনালোকৰ কেনেদৰে গ'ল মানে মই আশা কৰিছোঁ চবৰ ভালদৰে গ'ল বাকী কি ক'ম ভিডিঅ'টো যদি চাইছে তেনেহ'লে থেংক ইউ আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু ভাল ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম এতিয়ালৈ বাই